বহুত দিন পিছত এটা দীঘল ভিডিঅ' একচুৱেলি এইটো ভিডিঅ' নহয়, এইটো এটা মেমৰি। আমি এতিয়া এই অলমষ্ট 12:30মান বাজিছে ঘৰৰ পৰা ওলাই সৰুসজাই ষ্টেডিয়াম পাইছোঁ। ভাবিছিলোঁ অকণমান চাগে জনসমাগম কম হ'ব, কাৰণ দিনত আহিব পৰা তেনেকুৱা কোনো ধৰণৰ চিটুৱেশ্যনেই নাছিল, ইমানেই মানুহ। আমি তেখেতক যেতিয়া এয়াৰপৰ্টৰ পৰা আনিছিলে 7 মাইলত আমি তেখেতৰ সেই বাহনখন চুইছিলোঁ। তেখেতক মানে ভাবিছিলোঁ যে ইয়াৰ পৰাই বিদায় দিম, কিন্তু নোৱাৰিলোঁ। ঘৰত যিমান সময় ৰখিছোঁ পাৰা নাই, মানে মনটো বনাব বোলে নহয়। শেষবাৰৰ কাৰণে তেখেতক এই ওচৰৰ পৰা চোৱাৰ যিটো হেঁপাহ, সেই হেঁপাহটো মানে সামৰি ৰাখিব নোৱাৰিলোঁ। আৰু এনেকৈ ভাবি মই, মোৰ বান্ধৱী, তাৰপিছত আমাৰ ল'ৰা ছোৱালী, সিহঁতেও মানে একদম আৱেগিক হৈ আছে, কিন্তু সিহঁতকো মই অকলে পঠাবলৈ ভয় খাইছোঁ। আমি তাৰপিছত বোলো এই কথা নহয়, আমাৰো মন আমি ঘৰত বান্ধি ৰাখিব পৰা নাই, খাব পৰা নাই, শুব পৰা নাই, এনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছে। তো ৰাতি অকণমান ভিৰ কম হ'ব বুলি ওলাই আহিলোঁ, কিন্তু কি ক'ব আৰু ছেম কণ্ডিশ্যন, ছেম কথা। আৰু কেলৈ নহ'ব বাৰু এনেকুৱা, ইমান মানে মানুহৰ আশা, আৰু জুবিন দা ইমান সোনকালে গুচি যাব বুলি কোনো কাৰণত মানে মানি লোৱাটো মানে সম্ভৱেই নহয়। আমাৰ আৱেগ, জনসাধাৰণৰ আৱেগ, এইখিনিক আমি ভুল বুলি ক'ব নোৱাৰোঁ। আৰু যথেষ্টখিনি মানুহ হয় বাৰু, কণ্ট্ৰল কৰিবলৈ অকণমান দিগদাৰ হৈছিলে, কিন্তু তথাপিতো এইখিনিতে এষাৰ ক'ব লাগিব যে অকণমান প্ৰশাসনিক ফালৰ পৰা আৰু অকণমান মানে ছিষ্টেমেটিক কৰিব পাৰিলেহেঁতেন, আৰু কিবা এটা ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কাৰণ লাষ্টৰ ফালে আমি এনেকৈ লাইনত থাকোঁতে অলমষ্ট আপোনাৰ এতিয়া যিখিনি ভিডিঅ' কৰিছোঁ সেইখিনি ভিডিঅ' কৰোঁতে 3:30 বাজি গৈছে। কিন্তু এই 3:30 বজাতো এয়া দেখিছেনে, পৰুৱা গতিটো মানুহ আগবঢ়া নাই। মানে কি হৈ আছে আগফালে কোনো নাজানে, কি হৈ আছে পিছফালে কোনো নাজানে। বহুতজন সংজ্ঞাহীন হৈছে, মানে বহুতজনে ছাফ'কেশ্যন ফিল কৰি যাব পৰা নাই। ইমান দূৰ আহিও ধৰি লওক উভতি যাবলগীয়া হৈছে। আৰু আমাৰ মানুহখিনিও কিছুমান ভুল আছে, বহুতে ছাইডৰ বেনাৰ পোষ্টাৰ ফালি হয়তো শ্বৰ্টকাট ল'বলৈ চেষ্টা কৰিছিল। মানে কি ক'ম এতিয়া, প্ৰশাসনিক ব্যৱস্থাও অকণমান কম হৈছে। এইফালে ৰৈ থাকি মাজে মাজে জুবিনদাৰ গান আওৰাইছে, মাজে মাজে দুখ কৰিছে, মাজে মাজে কিছুমান স্মৃতি, এইবোৰ ভাইটি হেৰিৰ পৰা আহিছে, আপোনাৰ জাগিৰোডৰ পৰা আহিছে, কোনোবা মঙলদৈৰ পৰা আহিছে, কোনোবা আমি বাৰু ওচৰ জালুকবাৰীৰ পৰা আহিছোঁ, কিন্তু কোনোবা ধুবুৰীৰ পৰা আহিছে। মন যায় ফিল্মখন বনোৱাৰ সময়ৰ কিছু দৃশ্য, এয়া জুবিনদাৰ বিভিন্ন বয়সত বিভিন্ন মানে ফটো, এইবোৰ আচলতে ভিডিঅ' বনোৱাৰ মেইন কথাটো হ'ল যে এই স্মৃতিখিনি সাঁচি ৰাখিম বুলি এই ভিডিঅ'টো বনালোঁ। ভূপেন হাজৰিকাদেৱ ঢুকোৱাৰ সময়তো তেখেতক এনেকৈ চাবলৈ গৈছিলোঁ, আৰু হয়তো সেই সময়ৰ মেমৰি ৰাখিব পৰা এনেকুৱা ধৰণৰ ব্যৱস্থা আছিল যদিও মই নাজানিছিলোঁ। কিন্তু আজি এই যিটো ক্ষণ, এই ক্ষণখিনি মনৰ মাজৰ লগতে এই কেমেৰাত বন্দী কৰি থলোঁ, আৰু কেতিয়াবা নিশ্চয় নিজৰ কাৰণে, নিজৰ স্মৃতিৰ কাৰণে মানে মই ভাবোঁ যে মোক দৰকাৰ। এয়া চাওক জুবিনদা আৰু জংকী, আৰু কি ক'ম, জংকীবাৰ নামত যিটো এটা গান আঁউসীৰ জোন মোৰ সন্মুখত, এই গানটো মোৰ ইমানেই প্ৰিয় মানে মই ক'ব নোৱাৰোঁ মানে ভাষাৰ। আৰু জংকী বৰঠাকুৰ এতিয়াও আমাৰ মাজত জীয়াই আছে, ঠিক তেনেকৈ জুবিনদাটো চিৰকাল, মানে যেতিয়ালৈকে চাগে অসম থাকিব তেতিয়ালৈকে চাগে জুবিনদা ম্লান হৈ নাযায়, জুবিনদা থাকিবই, জুবিনদাৰ গান থাকিবই। আৰু এয়া এখেতৰ মাক, ভণ্টি, এয়া গৰিমা বৌৰ লগত বহুত ডেকা কালত, মানে এইবোৰ বস্তু মই নিজৰ কাৰণে এনেধৰণে সামৰি থৈ দিছোঁ যে মোক দৰকাৰ, মোৰ স্মৃতি হিচাপত মই এনেধৰণে ভিডিঅ'বোৰ বনাই দিছোঁ। আৰু বহুতখিনি মানে ধৈৰ্য, সাহস, কি যে ল'ৰা ছোৱালী কাৰো
কাৰণে এক্সট্ৰা লাইন নাই চবৰে কাৰণে মানে একেটাই লাইন লাইন কৰা হ'লে চাগে আপোনাৰ সুবিধা হয় যি কি নহওক তেওঁলোকেও কিমান মানুহক কেনেকৈ কি কৰিব তেওঁলোকেও আকৌ যাই যাই কাৰণে মাছ পাই যাওঁ বহুত ইচ্ছা আছিল যে এবাৰ জুবিন দাক ওচৰৰ পৰা পঞ্চায়তত লাইন কৰি চাৰিটামান বজাৰ দৃশ্য চবেই বাকী আছে পামগৈ আৰু মানে কি বুলি কম মানে ভাষাও ওলোৱা নাই হয়তো কৈছোঁ কি কোৱা নাই নিজে মানুহ লাইন দেখি এখন হাঁহিও উঠিছে কিন্তু এনেকুৱা মুহূৰ্তত ধৰি লওক ভুল বুলি নক'ব বহুত মানুহ মানে কি হৈছে লাইন নোহোৱাকৈ এক্সট্ৰাকৈ কৰবাৰ পৰা সোমাইছে ছাইডৰ পৰা ছাইডেৰে সোমাই মানে এই আনন্দে পঠিয়াই দিছে নহয় সঁচাকৈ হাঁহি উঠিছে কাৰণ কিহৰ কাৰণে আমি ৰাতি 12টা বজাৰ পৰা লাইন ধৰি ধৰি একে 4:30 বজালৈকে জুবিন দাৰ ওচৰত পোৱাকৈ নাই আৰু কিছুমান মানে ইমান মানে হেভি মানে কি লেভেলত আহিছে গম নাপাওঁ ছাইডেৰে ফুৰাই গৈ পুলিচৰ ওচৰত পাইছে তেওঁলোকক কিবা এক্সট্ৰাকৈ দৰ্শন দিয়াব নেকি আমিবোৰ কি মানুহ নহয় নেকি আমিবোৰে কি কৰি আছোঁ ৰাতিৰ পৰা সেই তেওঁলোকক যেতিয়া পঠিয়াই দিছে নহয় উভতাই পঠিয়াইছে নহয় হাঁহি উঠিছে কাৰণ সঁচাকৈ মানে মানুহৰ কি জানে কিবা ভিআইপিকো ইয়াতে এক্সট্ৰা লাইন দিয়া নাই তেতিয়াহ'লে কি ভাবি মানে তেনেকৈ একদম পাৰ হৈ গৈছিলে যি কি নহওক এনেকৈ থাকি জুবিন দাৰ ওচৰত যেনে তেনেহে মানে দেখি পাইছোঁ শেষ শ্ৰদ্ধাঞ্জলি ভিডিঅ' বনোৱাটো মেইন কথা নাছিলে তেখেতৰ মোৰ কাৰণে মেইন কথা আছিলে তেখেতক চাই মেলি শ্ৰদ্ধাঞ্জলি দি ওলাই অহা সময়ত জাষ্ট মানে ল'ৰা আৰু মই এটা মেমৰি হিচাপত এইটো ৰাখি দিলোঁ এটলিষ্ট মানে যিখিনি প্ৰজন্ম নতুনকৈ আহিছে তেওঁলোকেতো কিবা এটা মানে পাব ন জুবিন দাৰ হেৰি তো এয়াই আৰু ফাইনেলি চাই মেলি জুবিন দাক শেষ বিদায় ওচৰৰ পৰা দি আহিলোঁ আৰু এতিয়া আমি ঘৰৰ পিনে যাওঁ